मागे हिते मधुरे नराहे कुमियाबी पुआ पई नकइबी एकेलगे गाँव आहा बहुत दिन गानটো গোৱায়ে নাই মিলিজুলি গাঁও আহা मैनिके मागे हिते मधुरे नराहे कुमियाबी एमिलेवी नेरिए नुम्बे नागे मागे नन्ने हामे हायावी सी बेबी माँ इतलागा मजावटना उर्पे मका बदलना रुआनारी मनहारी सुकुमाली नंबतवा इतलागा मजावटना उर्पे मका बदलना तार माने किनु गुनगुनबा मौ ভালকে নাজানো দেৰা খুদাকে শুন যা ৰবা মই এমাত্ৰ আহি সোমাইছো মানে ইটাই দি মই পেলাই থৈ আহিছো অকমান আপুনি এটা কাম কওকচোন এই বেলেগখন গাড়ীকে নহবা বিট চাওকচোন মানে এখন মানুহৰ দেখাই কিমান টানিব বৰ অশান্তি পাইছো মই পিনে কামো থাকিলে হ'ব আপুনি আহক কি হলো মাজনী সেই মেনিকে মাগে হেতে অৰ্থটো কি হ'বনো কি কথা উলিয়া এই গানটো অৰ্থটো মানে সেই হ'ব মই পিছত কৈ দিম যা তুমি যখন লগৰ খেলা কালিয়া পাই ছোৱালীজনী বৰ গণ্ডগোল লগাই আছে কিবা সেই মানিকে মাগে হাতে গানটো এইটো কিবা এই হেতকনো এতিয়া এইটো অৰ্থটো মই তাকে এতিয়া গানটো এনেই শুনিবলৈ বেয়াও নহয় কিন্তু অৰ্থটো ছোৱালীজনীয়ে সুধিছে অৰ্থটো কি হ'ব পাৰে এইটো ভাষাটো কিবা অলপ মই যোগেনলৈকে ফোন এটা মাৰিছোঁ ই আকৌ এইভৰত বৰ লাগি থাকে নহয় ই গম পাবও পাৰে যোগেন হেল্ল' এই যোগেন নেকি যোগেনক দি দিয়া হেৰিও যোগেন এই কিবা তোলে মই ফোন এটা মাৰিলোঁ মানে হেৰি হ'ল কথাটো এই কিবা এই যে আমি যে শুনিছিলোঁ কালি চাৰিআলিত এই কিবা সেই তোৰ দোকানতে লগাই থৈছিলে কিবা মানিকে মাগে হাতে নে কি এইটো মানে সেই গানটো একচুৱেলি কিনো তাৰ অৰ্থটো কিনো মানে নহয় তোৰ মানে সেই ছোৱালীও আমাৰ কামুনি আছে ঘৰত আহি পাইছে সেইটোকে গাই আছে নে যেনি তেনি গ'লে সেইডালকে লাগি থাকে কিন্তু ভাষাটো কি অৰ্থ কি একো বুজি পোৱা নাই হে কি ক'লি আমাৰ মানিক মাষ্টৰ মানে সেই আমাৰ মানিক ছাৰ কথা কৈছ কি সেই চব বস্তুটো বেয়া নেকি বাইদেউ ঢুকুৱা আজি 2 বছৰমান হৈ গৈছে কিন্তু ছাৰে হাতে মাগি খাবলগীয়া হয় এনেকৈ এই কথাটো অলপ হেৰি এটা কথা কচোন বাৰু এই কি কয় বৰ খবৰ এটাকে আহিলে ভাল হ'ব নেকি বুজিছ নাই এই যিমানে যি হওক এই ছাৰৰ কেনেকুৱা এনেকুৱা ধৰণৰ ইমান বেয়া অৱস্থালৈ গ'ল নে গানটো গোটেইখন তোমাৰ সেই ভাইৰেল হৈ গৈছে নহয় মই অৰ্থটো মানিক ছাৰক লৈহে লিখাই দিয়া হয় নাই মানিকে মাগে হাতে এই তাকেহে মাষ্টৰ সেই গান হ'ল বুলিনো আৰু কিমান শুনিবা সময় নাই অসময় নাই এই পুৱাৰ পৰা গধূলিলৈকে ৰাতিলৈকে সেই কিবা কি আছিলে এই মানিকি মাঘে নে কি মানিকি মাঘে শুনি মানে কাণ কলা হৈ গৈছে আৰু বুজিছা তাকেহে বুজিছা এই মোৰ এই ৰাধা নায়িকাটোৱে মোৰ ৰাধা নায়িকাটোৰ কথা কৈছো তোমাৰ ৰাতিপুৱা গধূলি ৰক্ষা দিয়া নাই আগফালে ওলাব নোৱাৰি পাছফালে ওলাব নোৱাৰি খালি সেইটো কি তোমাৰ মুখত কি ফুটিছিলে মানিকি মাঘে মানিকে মাঘে কি মানিকি মাঘে জানো তত গুৰি একো বিচাৰি নাপাওঁ খালি অকল মানিকি মাঘে সেই জপিয়াই ফুৰিব এঠেঙীয়া গৰু গোটে বুজিছা এই অস্বস্তি পাইছো আৰু দেই হয় হে মাষ্টৰ এইবোৰনো আৰু কিমান শুনিবা কৃষ্ণ মই মানে নাজানো নহয় ছাৰ ইমানখিনি হ'ল বুলি মই শুনিয়ে কথা খা মানে সেই বোলো নহয় চাহ মাত খাহে লগাই থওঁ চাহ ভালে আছে ছাৰ আছো দিগন্ত নহয় হয় ছাৰ মই দিগন্ত সেই আপুনি সেই তাহানি পঢ়োৱা
মোৰ সেই একালৰ বাধ্য ছাত্ৰ বুজিছা পিছে মই ৰবা তোমাক মই সেৱা ভাগ কৰিম নহয় মানে আজিকালি ছাত্ৰক মাষ্টৰে সেৱা কৰা নিয়ম তেনেকে কৈ লাজ নিদিব চাগে তেনেকে কেলে কয় হয় ছাৰ ঠিক তেতিয়াহ'লে ঠিক আছে বহাচোন তুমি বহা অকণমান বহা বহা হেৰি নহয় দিগন্ত ছাৰ তোমাৰ মুখখন দেখি মই এনেকুৱা লাগিছে তুমি কিবা এটা ভিতৰি ভাবি আহিছা আৰু লৰালৰিকে আহিছা ইমান কুবাকুবিকে আহিছা বাৰু তোমাৰ উদ্দেশ্যটো কোৱাচোন এই উদ্দেশ্য মানে ছাৰ সেই আপুনি দায়িত্ব নধৰিব মই আকৌ ইমানখিনি হ'ল বুলি নাজানো নহয় এই আজি আকৌ সেই এই আমাৰ সেই ইয়াৰ মুখতে ফোন কৰিহে গম পালো বোলে ছাৰ এনেকুৱা ধৰণৰ ঘটনা মই বোলো এই ছাৰো তেনেকুৱা অৱস্থা হৈ গ'ল হে মই একদম কথাষাৰ শুনিয়ে ছাৰ একদম তৰা নহয় ছিঙি আপোনাৰ ওচৰলৈ আহিছো নহয় ছাৰ এই কওকচোন বাৰু কেনেকুৱা ধৰণৰ কি কথাখিনি হ'ল বিচাৰে ছাৰ ৰাম 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 হেৰি নহয় দিগন্ত তুমি কি কৈছা কি বকিছা মই একো তত ধৰিব পৰা নাই মানে ছাৰ এই ময়ো সেই এই কথাষাৰ প্ৰথমে তেনেকে ভাবিছিলো মই বোলো ছাৰো এনেকুৱা হৈছে নে বাৰু তাৰপিছতে নহয় বোলে এই আপোনাক লৈ সেইখন গোটেইখন ৰজাল ভজাল গান এই গানটো বৰ ভালে হৈছে কিন্তু হ'লেও ছাৰ ক'ৰবাত অকণমান আমাৰ সেই দুখ লাগে দিয়কচোন আপুনি সেই নিজে পঢ়োৱা আপুনি মাষ্টৰ ৰজাল বজাল মোক লৈ কি হৈছে জানো মই হলে একো বুজিব পৰা নাই ছাৰ কেলে সেই গোটেই গানটো আপোনাক লৈ লিখা গানটো গোটেইখন ভাইৰেল হৈ গৈছে নহয় কি গান কোৱা গান কেনেকুৱা ছাৰ কেলে সেই মানিকে মাগে হাতে সেই কিবা আপোনাৰ আপুনি বোলে কিবা সেই হাতে এতিয়া মাগি খাবহেলগীয়া হৈছে বোলে মানিক মই বোলো মই একদম মানিছো কথা শুনি আৰে মানিক ছাৰ হাতে এতিয়া মাগি খাবলগীয়া হ'ল নহয় বোলো মই এনেকুৱা ধৰণৰ অৱস্থা হ'ল যদি আৰু চাওক তুমি বেছি পেট পেটা নাথাকিবা ৰবা মোৰ কিবা কিবি লাগি গৈছে বুজিছা মই তোমাৰ হাতে মাগি খাবলগীয়া হৈছে অতডাল মোৰ ভয়ৰ ঘৰ ইমান কিবা খেতি আৰু পাব মাহে মাহে পেঞ্চন তাৰ পাছত মোক লৈ এনেকুৱা চৰ্চা মই আচৰিত হৈ গৈছো মাষ্টৰ এই কথাটো শুনি ময়ো আচৰিত হৈছো কি কৈছা হে তুমি আমি একো বুজিব পৰা নাই এই নহয় ছাৰ মোক সেই যোগানে ফোন মাৰোতেহে ক'লে মই প্ৰথমতে বুজা নাছিলো নহয় বোলে সেই এই মানিকি মাগে হাতে মই বোলো মানিকি মাগে হাতে য'ত গোটেইখন বজাই হাতে বাজি আছে বোলো এই ছোৱালীও সুধি আছে বোলে তেতিয়া মানিকি মাগে হাতে গানটো ভাল বোলে হেৰি অৰ্থটো কি বোলো মই অৰ্থ নাজানো এতিয়া সেই যোগেনলৈ ফোন মাৰিলো বোলো যোগেন কথাটো কি বোলে নহয় সেই কথাটো মানে অৰ্থটো গানৰ এনেকুৱা ধৰণৰ হয় কেনেকুৱা ধৰণৰ বোলে সেই আমাৰ যে মানিক ছাৰ মোৰ বোলে সেই ছাৰে এতিয়া বোলে নিজ হাতে মাগি শিকাবলগীয়া হৈছে বোলে মই আৰু ৰৈ থাকিব পাৰো নে ছাৰ এই চকচোন বাৰু এই কিখন হৈ গ'ল মই কথাটো এতিয়া টনকিব পাৰিছো বুজিছা মাষ্টৰ তুমি যে অলপ আগতে কৈছিলা মানিকে মাঘে কিবা মানিকে মাঘে সেইটো গানে বুজিছা মানিকে মাঘে হিতে তাত মানিকে মাঘে হাতে সেইটোৱে কৰি পেলালে বুজিছা আমাৰ এটা এই মোৰ এই ৰাধা নাইকিয়াটোৱে দিনে ৰাতিয়ে সেই একেটা কথাকে পেট পেটাই আছে তোৰ এনেকুৱা কথা কাৰণে গানৰ কাৰণে এই ল'ৰাটো আহি ৰাখাওতকে ইয়াৰ ওলাইছে মই বোলে দুহাতে মাগি খাইছো তাৰ দুখ পাইছে সি আৰু সেইকাৰণে আহি ইয়াত ওলাইছে মোক খবৰ কৰিবলৈ মনত থাকে বিগতে বস্তু তই মুখত নলবি দাদী তুমি তেনেকৈ নকবা মোৰ ৰিহাৰ্চেল আছে তুমি নাজানা নি আমাৰ লাফিং ভেলী চেনেলত এতিয়া আমি এই মানিকি মাগি আহিতে গানটো ৰিলিজ দিব লাগিব জানা কি ক'লা সেইটো লাফিং ভেলী চেনেল এটা আছে সেই চেনেলটোত আমাৰ এই মানিকি মাগি আহিতে গানটো ৰিলিজ কৰিব লাগিব সেইবাবে মই ৰিহাৰ্চেললৈ যাম আংকুল যোগেনে ছাৰ মোক দেখুৱাইছিলে সেই লাফিং ভেলী নে কি সেইবোৰ কৰি পেলাব নালাগে ধৰা বুজিছা এই 3-4টা সেই ছাবস্ক্ৰাইবাৰ লৈ পেলাই এই কি সেই লাফিং ভেলী পেলাবা এই দেখিছানে ছাৰ এই এনেকুৱা ধৰণৰ কথাতে গৈ ক' কথা ক'ত আহি এই কি হৈছে আপোনাৰ কথা ইমান বেগে মানে ক'বলগীয়া হৈছে গৈ
হাতী আকৌ সেই সিও আকৌ সেই গানটোতহে যায় বুজিছা এখন কি হৈছে বুজিছানে দেদি মই হলে আহিলো আমাৰ সেইটো কিমান মানে হেৰি হৈছে তোমালোকে কি বুজি পাবা চাবাচোন লাভিম ভেলি সাবস্ক্ৰাইব কেইটামান হৈছে বুলি ক'লে নহ'ব নহয় মই হলে যাওঁ দেই যা মই গৈ যা মানে কি মাটি হেই মাষ্টৰ সেই গানটোতো কিবা এটা আছে হে ময়ো মন কৰিছো এই গানটোত কিবা এটা নিশ্চয় আছে এইটোৱে হ'ল সংগীত বুজিছা সংগীতৰ কোনো ভাষা নাই সংগীতৰ কোনো ভৌগোলিক পৰিসীমা নাই সংগীতৰ আচল কথাটোৱে হ'ল সুৰ আৰু এই সুৰটোৱে আমাৰ সকলোকে মুহি পেলাইছে আৰু এই গানটোৱে বিশ্বখনত গোটেই জিনি গৈছে হয় হয় আমাৰো এই গতিয়াম বাতিয়াম কেইটা এনেই ৰৈ থকা নাই তাকে লৈ একেবাৰে গোটেই ফালি আছে